Hello everyone, সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই মই আজি এটা বেলেগ ৰেচিপি লৈ আহিছোঁ। বইল চিকেন মই আগতেও দিছোঁ, আজি বইল চিকেনৰ অন্য এটা ৰেচিপি লৈ আহিছোঁ। কেনেদৰে বনাওঁ চাওঁ আহকচোন। তাৰ বাবে মই লৈছোঁ এইখিনি পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আলু এটা লৈছোঁ, আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ, এটা মিডিয়াম সাইজৰ নহৰু আৰু এটুকুৰা আদা, দুটা কেঁচা জলকীয়া লৈছোঁ, অকণমান গাজৰ এটা লৈছোঁ মই কাটি, মছন্দৰী পাত লৈছোঁ, মান ধনিয়া পাত লৈছোঁ, এটা বিলাহী লৈছোঁ আৰু এইখিনি চিকেনখিনি ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ। কেনেদৰে বনাওঁ চাই থাককচোন। এতিয়া এটা কেৰাহী গেছত উঠাই দি কেৰাহীত মই এয়া পানী দিছোঁ, পানীখিনি গৰম হ'বলৈ দিম। পানীখিনি অকণমান গৰম হ'লে তাতে বস্তুখিনি অলপ অলপকৈ মই দি যাম। এয়া দেখিছেনে পানীখিনি লাহে লাহে গৰম হৈ আহিছে, পূৰা উতলাগে নাই, পূৰা উতলিবলৈ দিয়া নাই। এনেকুৱাতে মই চিকেনখিনি ইয়াতে দি দিলোঁ। চিকেনখিনি দি লৈছোঁ, এতিয়া লাহে লাহে বাকীখিনি দি যাম। চিকেনখিনি দিয়াৰ লগে লগে চিকেনৰ যিটো লোকেল চিকেনৰ যিটো তেল এটা থাকে, তেলটো অকণমানকৈ উঠি আহিছে। এনেকুৱাতে মই পিঁয়াজখিনি দি দিছোঁ। এয়া পিঁয়াজখিনি দিছোঁ মই। পিঁয়াজখিনি দি লগতে মই আদা নহৰু যে থেতেলিয়াই থৈছিলোঁ, মন কৰিব মই আদা নহৰুখিনি পূৰা গুড়াকৈ পিচি দিয়া নাই, অকণমান থেতেলিয়াইহে দিছোঁ মই আদা নহৰুখিনি। সেইখিনি দি লগতে মই জলকীয়া দুটা দি দিছোঁ। জলকীয়া দুটা দি গাজৰ কেইটুকুৰা একেলগে দি এইখিনি অকণমান লৰাই দিওঁ। এতিয়া ইয়াতে মই নিমখ দি লওঁ। এতিয়া মই এনেকুৱাতে নিমখখিনি দি দিছোঁ ইয়াত। খুব কমকৈ কেইটামান জালুক মই খুন্দি লৈছিলোঁ, সেইকেইটাও এতিয়া মই ইয়াতে এনেদৰে দি দিলোঁ। এইখিনি লাহে লাহে এতিয়া মই উতলিবলৈ দি পৰ্যায়ক্ৰমে মান ধনিয়া পাত, মছন্দৰী পাত, আলু সকলোখিনি মই দি যাম ইয়াত। এইখিনি খুব ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে এই মান ধনিয়া পাতখিনি এনেকৈ দি দিছোঁ, মছন্দৰী পাতকেইখিলাও দি দিছোঁ, বিলাহীটো কাটি থৈছিলোঁ সেই বিলাহীটোও দি দিছোঁ, লগতে কাটি থোৱা আলুটোও মই দি দিলোঁ। দি এইখিনি ভালদৰে এনেকৈ লৰাই মিলাই দিলোঁ। নিজৰ মতে বেলেগ বেলেগ আপোনালোকে ভেজিটেবলছো এড কৰিব পাৰে, যি ভাল লাগে কৰিব পাৰে। মই ইয়াতে আলু, গাজৰ, বিলাহী, মান ধনিয়া, মছন্দৰী পাত দিছোঁ, বেলেগ ভেজিটেবলছ দিয়া নাই। পিঁয়াজ দিছোঁ বাৰু, পিঁয়াজ আদা নহৰু দিছোঁ। নিজৰ মতে যি এড কৰে ইয়াত দিব পাৰে। খাবলৈ খুব টেষ্টি হয় এইটো ৰেচিপি, আমি মাজে মাজে খাই থাকোঁ। এই ধৰণে খাই চাবচোন দেই সকলোৱে। এয়া কি ধুনীয়া কালাৰ এটা হৈ আহিছে দেখিছেনে। মাংসখিনিও প্ৰায় সিজিছেহি আৰু খুব ধুনীয়া কালাৰ এটা হৈ আহিছে। গোন্ধটোতো ক'বই নালাগে, ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়। মান ধনিয়া, মছন্দৰী, চব্জি চব মিলি গোন্ধ ওলাইছে, ইমান ধুনীয়া গোন্ধ ওলাইছে। এইখিনি প্ৰায় হওঁ হওঁ হৈছেহি আৰু অকণমান সময় উতলাই এইখিনি মই নমাই থৈ দিম। এইখিনি ৰেডি হৈ গ'ল। মই শেষত ওপৰত কেইটামান ধনিয়া পাত কাটি মই পৰিৱেশন কৰিছোঁ। এয়া দেখিছেনে মোৰ বইল চিকেন ৰেডি হৈ গ'ল। এয়া নমাই মই পৰিৱেশন কৰিলোঁ। এতিয়া খাবলৈ এইখিনি ৰেডি। ধোঁৱা ওলাই আছে দেখিছে নহয়, কি ধুনীয়া সুগন্ধ আহিছে দেখিছে নহয়। মান ধনিয়া, মছন্দৰী পাতো দিছিলোঁ যে, এই দুটা পাতৰ গোন্ধটো জানেই সকলোৱে। বহুতে বাৰু মছন্দৰী পাত বেয়া পায়, কিন্তু ইয়াত এনেকৈ দি খাই চাবচোন, মছন্দৰী সেই গোন্ধটো নোলায়, বৰ ধুনীয়া গোন্ধ এটা ওলায়। সুগন্ধটো ইমান ধুনীয়া আহে মছন্দৰী আৰু মান ধনিয়া পাত মিলি, সেইটো ক'বই নালাগে আৰু। অকণমানো হালধি বা বেলেগ মছলা একো ইউজ কৰা নাই মই ইয়াত। খাবলৈ খুব ধুনীয়া হয় এই ৰেচিপিটো। সকলোৱে ট্ৰাই কৰি চাবচোন, আৰু যদি ভাল পায় মোক কমেণ্ট কৰি জনাব সকলোৱে। আৰু মোৰ যদি আজি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনছবোৰ পাই থাকে। থেংক ইউ, বাই বাই।